खुलुमबाय आं अमिय नार्जारी 14 चिरां दुवारनि कंग्रेस दोलोनि बिजाथि दिनै बे मिडियानि गेजेरजों फैगौ 22 खालार खालि जोंनि बिटिसिनि जि बिसायख'थि जानो थांगासिनो दं बे बिसायख'थियाव आङो कंग्रेस दोलोनि बिजाथि महरै 14 नं चिरां दुवारनि रायजो राजाफोरनिसिम आङो गुरैयै खावलायो नोंथांमोना 14 नं चिरां दुवार बियाबखौ बांसिन जौगाहोनो थाखाय आरो गासै रोखोमनि कारापशननिफ्राय उदांस्रि खालामनो थाखाय बिजेपिनि गाज्रि नीतिनिफ्राय उदांस्रि खालामनो थाखाय आरो थालांनाय गोबां खामानि मावनांगौफोरखौ मावफुंजोबनो थाखाय नोंथांमोना आखाइनि सावगारियाव भट होनानै आंखौ देरहासार खालामगोन होननानै आं मिजिंथियो आंखौ देरहासार खालामनानै नोंथांमोना गौरव गगৈनि दैदेननाय कंग्रेस दोलोखौ जय खालामनानै जोंनि बिटिसि खुंथायाव कंग्रेस दोलोनि अन्नायाव जोङो मोजां मोनसे राजनीतिक खुंथाय मोननायखौ बिजेपि दोलोआ जि फोजोबस्रांनो नागिरनाय बा बेंगुरा खालामनो नागिरनाय राजनीतिकनिफ्राय उदांस्रि खालामनानै जोङो सिगांनि बिटिसि खुंथायखौ जोङो मोजां गाहामैनो दोनफिननानै बिटिसिनि रायजोनि हालामनि गासैबो रायजो राजाफ्रा मोजां मोनसे थासारियाव राजनीतिक थासारियाव फैफिननाय बायदि नोंथांमोना कंग्रेस दोलोखौ सहाय होगोन मदद होगोन आरो आखाइनि सावगारियाव भट होनानै आंखौ देरहाहोगोन होननानै आङो फरायनाय थाबाय गोजोन्थों সকলোকে নমস্কাৰ মই অমিয় নাৰ্জাৰী ভাৰতীয় জাতীয় কংগ্ৰেছৰ পাৰ্টিটো কেণ্ডিডেট 14 নং চিৰাং দুৱাৰ সমষ্টিৰ সকলো দাদা ভাই বন্তিসকল মা দেউতাসকল সকলো জনজাতি আৰু সকলো ৰাইজসকলক মোৰ বিনম্ৰ অনুৰোধ যে আপোনালোকে আহি থকা 22 তাৰিখত আমাৰ বিটিচিৰ হ'ব লগা যি নিৰ্বাচন সেই নিৰ্বাচনত আপোনালোকে কংগ্ৰেছ দলৰ হাতৰ ছবিত ভোট দি পেলাই মোক জয়যুক্ত কৰিব বুলি মই আশা ৰাখিছো আৰু মই অনুৰোধ কৰিছো আপোনালোকে কংগ্ৰেছ দল গৌৰৱ গগৈৰ নেতৃত্বত যে অসমত কংগ্ৰেছ দলৰ বিজয়ৰ আশা দেখি আছো সেইটো আশাটো পূৰণ কৰিবৰ কাৰণে 14 নম্বৰ চিৰাং দুৱাৰত উন্নয়নৰ কাম কাজ কারাপশন ফ্রি আৰু বিজেপিৰ বেয়া ৰাজনীতিক নীতি তাৰ পৰা আমি উদ্ধাৰ হ'ব কাৰণে আমি কংগ্ৰেছ দলে বিটিচিত আমি ওলাই আহিছো যাৰ ফলত আপোনাৰ 14 নম্বৰ চিৰাং দুৱাৰত মই পাৰ্টিটো হিচাপে আপোনালোকে যদি মোক জয়যুক্ত কৰে আহি থকা দিনত আপোনালোকক কথা দিছো আপোনালোকৰ লগত থাকিম উন্নয়নৰ কাম কৰিম যিমান কাম থাকি গৈছে 17 বছৰ আৰু 5 বছৰত সেইটো আমি গৌৰৱ গগৈৰ নেতৃত্বত আমি সকলো কামবোৰ আমি পূৰণ কৰি দিম আৰু বিটিসি আমাৰ ৰাজনীতিক যি শাসন ব্যৱস্থা বিজেপিয়ে এতিয়া ধ্বংস কৰিবৰ কাৰণে চেষ্টা কৰি আছে ইয়াৰ পৰা আমি মুক্ত পাবৰ কাৰণে আমি কংগ্ৰেছ দলে ওলাই আহিছো তো ৰাইজসকলে আপোনালোকে যদি আমাক আগুৱাই দিয়ে আপোনালোকে যদি আমাক ভোট দি পেলাই জয়যুক্ত কৰে তো আমি আহি থকা দিনত আপোনালোকৰ হৈ আমি কাম কৰিম আৰু বিটিসি শান্তি আৰু কারাপশন ফ্রি উন্নয়ন সেইবোৰ কাম আমি আপোনালোকক কৰিম বুলি আমি আশা ৰাখি আৰু কথা দি পেলাই আমি আপোনালোকক সকলোক অনুৰোধ কৰি 22 তাৰিখত হাতৰ ছবি ভোট দিম বুলি আপোনালোকৰ লগত আশা কৰি
মোৰ অনুৰোধ ইয়াতে সামৰিছোঁ।